নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ হাতত থকা 8টা বিভিন্ন প্ৰকাৰৰ চিহ্নৰ জৰিয়তে আপোনালোকৰ জীৱনকালত কিমানখিনি ধন সংগ্ৰহ কৰিব পাৰিব ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব মই আপোনালোকৰ বুজিবৰ সুবিধা হ'বৰ বাবে অলপ লাহে লাহে কৈছো আৰু আপোনালোকে নিশ্চয় গোটেইখিনি পইণ্টে বুজি পাব বুলি আশা ৰাখিছো সো প্ৰথম পইণ্টটো মই আপোনালোকক এতিয়া ক'বলৈ ওলাইছো এক নম্বৰ ইয়াতে দি দিলো মই 8 প্ৰকাৰৰ চিহ্নৰ ক্ষেত্ৰত কম এতিয়া 8 প্ৰকাৰৰ চিহ্নৰ ভিতৰত যিমান কেইটা বেছি চিহ্ন আপোনালোকৰ গঠন হ'ব সিমানখিনি আপোনালোকৰ বেছি টকা পইচা বা সম্পত্তি আহৰণ কৰিবলৈ পাৰিব এটা গঠন হলেও ভাল দুটা গঠন হলেও ভাল তিনিটা গঠন হলেও ভাল গোটেইকেইটা যে গঠন হ'বই লাগিব বুলি কোনো কথা নাই তাৰ উপৰিও আৰু এটা প্ৰশ্ন আপোনালোকৰ মনত সচৰাচৰ আহে যেটো হৈছে যে আপোনালোক হাত কোনখন চাব আপোনালোকে দুইখন হাতেই চাব লাগিব আপোনালোকৰ বাও হাতখন এই লেফট সাইডত দেখুৱাইছো এই বাও হাতখনৰ পৰা চোৱা যায় আপোনালোকৰ যিবিলাক জন্মগত গুণাগুণ বা আপোনালোকে জন্মতে যিবিলাক গুণাগুণ লৈ জন্ম পাইছে আৰু সো হাতৰ পৰা চোৱা যায় আপোনালোকৰ নিজৰ পুৰুষাৰ্থৰ বলত কিমানখিনি আপোনালোকে তাৰ ওপৰত মডিফিকেশন কৰিব পাৰিছে লৰা আৰু ছোৱালী দুজনৰে ক্ষেত্ৰত উভয়ৰে ক্ষেত্ৰত সেম কন্ডিশন এপ্লাই হ'ব ইয়াতে লৰাই সো হাত চাব লাগিব বা ছোৱালীয়ে বাও হাত চাব লাগিব বুলি কোনো কথা নাই মই আপোনালোকৰ ক্ষেত্ৰত কৈছো যে যিসকল ইন্ডিপেন্ডেন্ট পুৰুষ বা মহিলা থাকিব তেওঁলোকৰ ক্ষেত্ৰত সচৰাচৰ সো হাতখনৰ বেছি প্ৰাধান্য দিব লাগে আৰু কেতিয়াবা যদি আপোনালোকে লাক বা সাপোৰ্টৰ ক্ষেত্ৰত চাই ভাগ্যৰ সাপোৰ্ট হেতু ক্ষেত্ৰত আপোনালোকে বাও হাতখনত অলপ বেছি প্ৰাধান্য দিব লাগে এতিয়া যিবিলাক লাকি চিহ্ন থাকে হেবিলাকৰ ক্ষেত্ৰত আপোনালোকে বাও হাতখনত বেছি তাৰ মানে ইম্পৰ্টেন্স দিব লাগে এতিয়া মই প্ৰথমটো বাৰু আপোনালোকক ইয়াতে এক নম্বৰটো বুজাই দিছো আপোনালোকৰ গুৰু পৰ্বত চাব লাগিব গুৰু মানে হৈছে বৃহস্পতি সো আপোনালোকৰ এইখিনি হৈছে বৃহস্পতি ক্ষেত্ৰ ইয়াতেও দেখুৱাই দিছো বাও হাতৰ ক্ষেত্ৰত মানে আপোনালোকৰ তৰ্জনী আঙুলিৰ গুৰিৰ যিখিনি অংশ থাকিব এই অংশখিনি চাব লাগিব এই অংশখিনি যদি মই ইয়াতে আকৌ এবাৰ মই ভালদৰে গ্ৰাউন্ড কৰি দেখা দিছো এই অংশখিনি যদি আপোনালোকৰ মজবুত হয় বা এই অংশখিনি মই যে ৰাউন্ড কৰাই দেখাই দিছো ইয়াতে বাও হাত আৰু সো হাত দুখনতে চাব দুখনতে যদি ভাল হয় তেতিয়া হলে বেছি বেটাৰ আৰু এখনত যদি ভাল হয় তেতিয়া হলেও আপোনালোকৰ ভালে বুলি ধৰিব পৰা যায় এতিয়া সো হাতত আপোনালোকৰ ইয়াতে দেখুৱাই দিছো যে এই অংশখিনি যদি অলপ ফুলা হয় বাকিবিলাক অংশ নিচিনাকৈ আপোনাৰ বাকিবিলাক অংশ ভাল হ'ব লাগে এইখিনি হৈছে বৃহস্পতি ক্ষেত্ৰ এইখিনি হৈছে শনি ক্ষেত্ৰ মধ্যমা আঙুলিৰ তল অংশখিনি এইখিনি হৈছে ৰবি ক্ষেত্ৰ এইখিনি বুধৰ ক্ষেত্ৰ এইখিনি বহিৰাগত মংগল এইখিনি ভিতৰুৱা মংগল এইখিনি হৈছে বুঢ়া আঙুলিৰ গুৰি অংশখিনি হৈছে শুক্ৰ ক্ষেত্ৰ আজিৰ এই ভিডিঅ'টোত আমি এইটো আলোচনা কৰিম আৰু এইখিনি হৈছে আপোনালোকৰ চন্দ্ৰ ক্ষেত্ৰ মাজৰ অংশখিনি হৈছে ৰাহু ক্ষেত্ৰ আৰু এইখিনি হৈছে কেতু ক্ষেত্ৰ তলৰ যিখিনি আছে আপোনাৰ মণিবন্ধৰ পৰা সো এনেকুৱা ধৰণে আপোনালোকৰ এতিয়া চাব যে এইখিনি হৈছে আপোনালোকৰ গুৰু ক্ষেত্ৰ ঠিক আছে আপোনালোকৰ গুৰু বা বৃহস্পতি ক্ষেত্ৰ এই অংশখিনি যদি আপোনালোকৰ মজবুত হয় ইয়াতে ধৰক কোনো ধৰণৰ জাল বা কটাকটিৰ নিচিনা যদি চিহ্ন নাথাকে এনে ক্ৰছ চিহ্ন থাকিলে ভাল হেতু বেয়া নহয় কিন্তু ধৰিলক আপোনালোকৰ যদি জালৰ নিচিনা ফৰ্মেশন হৈ যায় সাপোজ এনেকুৱাকৈ গৈ কিনে কাটি বহুত এনেকুৱা হৈ গৈছে এনেকুৱাটো বৰ এটা শুভ নহয় মই আপোনালোকক আকৌ কৈ দিছো যে এই গুৰু পৰ্বতখিনি যদি উখ হয় বা অলপ ফুলা ধৰণৰ হয় মজবুত হয় বিশেষ ঢিলা তেনেকুৱা নহয় এই আঙুলিটো যদি মানে সিধা হয় বা মজবুত হয় তেতিয়া হলে আপোনালোকে বুজিব পাৰিব যে আপোনালোকৰ লিডাৰশিপ কোৱালিটি বহুত মজবুত থাকিব আপুনি বহুত মানুহ চলাব পাৰিব আপোনালোকৰ যেতিয়া গুৰু পৰ্বতখিনি মজবুত হয় তেতিয়া হলে আপোনালোকে বহুত ভাল ফলে লাভ কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে মানুহ চলাব পাৰিব বা আপোনালোকৰ লিডাৰশিপ গুণাগুণ ভালে থাকিব বা আপোনালোকৰ জ্ঞান যেটো গভীৰ নলেজ আনক চলাব পৰা বিদ্যা যেতিয়া আপোনালোকৰ মজবুত থাকিব তেতিয়া আপোনালোকে যথেষ্টখিনি টকা পইচা বা সম্পত্তি আহৰণ কৰিব পাৰিব এইটো কৈছিলো আপোনালোকৰ প্ৰথম ক্ষেত্ৰটো প্ৰথম টাইপৰ চিহ্নটো বুজি পালো এতিয়া হক 2 নম্বৰ টাইপটো লৈ ইয়াতে আপোনালোকৰ এতিয়া মই 2 নম্বৰটো কৈ আছো এতিয়া 2 নম্বৰ টাইপটোৰ ক্ষেত্ৰত আপোনালোকে চাব লাগিব শুক্ৰ পৰ্বতখিনি আপোনালোকৰ এই যিখিনি বুঢ়া আঙুলিৰ গুৰিৰ অংশ আছে এইখিনি হৈছে আপোনালোকৰ শুক্ৰ পৰ্বত বুঢ়া আঙুলিৰ গুৰিৰ অংশখিনি এইখিনি হৈ গল আপোনালোকৰ
শুক্ৰ পৰ্বত দুখন হাততে দেখুৱাই দিছোঁ এতিয়া শুক্ৰ পৰ্বতৰ এইখিনি অংশ যদি অলপ উচ্চ হয় বা ফুলা অংশ হয় বা সোঁ হাতত লগতে বাওঁ হাততো আপোনালোকৰ যদি এইখিনি অংশ যদি ফুলা হৈ যায় লগতে এই অংশখিনিত আপোনালোকৰ থিয় লাইন থাকিব লাগিব এইখন হাতত নিশ্চয় দেখিবলৈ পাৰিছে এনেকুৱাকৈ কিছুমান থিয়কৈ ৰেখা আছে এনেকুৱাকৈ থিয় ৰেখা থাকিব লাগে দুখন হাততে থাকিব পাৰে আপোনালোকৰ বাওঁ হাতৰ ক্ষেত্ৰতো দেখুৱাই দিছোঁ এনেকুৱাকৈ এইখন হাততো আপোনালোকৰ এনেকুৱাকৈ থিয় ৰেখা কিছুমান দেখিবলৈ পাৰিছে এনেকুৱাকৈ থিয় ৰেখা থকাটো এটা বহুত ভাল আৰু এই থিয় ৰেখাটোৱে আপোনালোকক সাংসাৰিক সুখকো দৰ্শায় এতিয়া এই থিয় ৰেখা থকাৰ লগতে যদি আপোনালোকৰ পথালিকাও ৰেখা থাকে তাৰমানে থিয়ৰ লগত পথালি থাকিব লাগিব তেতিয়াহ'লে কথা নাই কিন্তু অকল পথালি থাকিলে বেয়া আপোনালোকক কৈ দিছোঁ যে এই থিয় ৰেখা যদি নাথাকি অকল যদি পথালিকৈ ৰেখাবিলাক থাকে এইটো ঘৰুৱা কাজিয়া পেচাল বা বেমেজালিক দৰ্শায় চ' আপোনালোকৰ শুক্ৰ পৰ্বতখিনি যদি ওখ হয় বা ইয়াতে থিয় ৰেখাৰ বা কেতিয়াবা থিয় ৰেখা নাথাকি সাপোজ থিয় ৰেখাৰ লগতে জালৰ চিহ্ন ফৰ্মেশ্যন কৰিব পাৰে পথালিকৈ ৰেখাই এনেকুৱা ধৰণৰ যদি এইখিনি অংশ যদি মজবুত হয় ইয়াতে ধৰক কোনো ধৰণৰ দাগ তিল বা এনেকুৱা ধৰণৰ কোনো ধৰণৰ অশুভ চিহ্ন নাথাকে আপোনালোকে নিশ্চয় আগতেও দেখিছে বহুত ভিডিঅ' বনাইছোঁ পালমিস্ত্ৰীৰ ওপৰত আপোনালোকে এই ভিডিঅ'বিলাক ফ'ল' কৰিলে নিশ্চয় বুজিব পাৰিব কোনবিলাক অশুভ চিহ্ন আছে কোনবিলাক শুভ চিহ্ন আছে চ' এই অংশখিনি যদি মজবুত হৈ যায় শুক্ৰ গ্ৰহটো হৈছে আপোনালোকৰ কাৰণে মানে আমাৰ সকলোৰে কাৰণে বিভূতি বৈভৱ ধন সম্পত্তি ঐশ্বৰ্যৰ কাৰক হয় সুখ ভোগৰ কাৰক হয় পত্নীৰ কাৰক হয় ল'ৰাসকলৰ বাবে ছোৱালী বা তিৰোতাৰো কাৰক হয় এনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে বুজিব পাৰিব যে যিসকলৰ হাতৰ শুক্ৰ পৰ্বতখিনি খুব মজবুত হয় সুসংগঠিত হয় তেওঁলোকৰ ছোৱালী বা তিৰোতাৰ ফালৰ পৰা তেওঁলোকে নিশ্চয় ছাপোৰ্ট পাবই পাব এওঁলোকৰ ক্ষেত্ৰত দেখা গৈছে যে এওঁলোকৰ ফিমেল লাক ভাল থাকে বিবাহৰ পিছত এওঁলোকে ধন অৰ্জনত নিশ্চয় বৃদ্ধি হ'বই হ'ব চ' মই আপোনালোকক এতিয়া দেখালোঁ 2 নম্বৰ টাইপ মই অলপ চুটিকৈ কৈ দিছোঁ কাৰণ 8টা টাইপৰ এক্সপ্লেইন কৰিব লাগিব এতিয়া আহিছোঁ তৃতীয় ধৰণটোৰ ক্ষেত্ৰত এতিয়া তৃতীয় ধৰণটোৰ ক্ষেত্ৰত আপোনালোকে চাব লাগিব আপোনালোকৰ আয়ুস ৰেখা কিয় চাব লাগিব ইয়াতে আপোনালোকৰ আয়ুস ৰেখা এনেকুৱাকৈ থাকিব বাওঁ হাততো আপোনালোকৰ আয়ুস ৰেখা এনেকুৱাকৈ থাকিব সকলোৰে যে ইমান দীঘলকৈ থাকিব লাগিব তেনেকুৱা কথা নহয় চাব যে আপোনালোকৰ আয়ুস ৰেখাডাল যদি বৰ বেছি ডাঠ হ'ব নালাগে আপোনালোকৰ বেছি পাতলো হ'ব নালাগে মধ্যমীয়া হ'ব লাগে এডাল ধুনীয়া স্পষ্ট লাইন যেতিয়া হৈ কিনে কোনো কটাকটি নথকাকৈ এই যে লাইনডাল যেনেকুৱাকৈ ড্ৰ কৰি দিছোঁ ইয়াতে মই ৰেড কালাৰ ব্যৱহাৰ কৰিছোঁ যদিও আপোনালোকৰ হাতৰ ক্ষেত্ৰত ৰঙা লাইন হ'ব বুলি কোনো কথা নাই আপোনালোকৰ হাতৰ ৰেখাডাল স্পষ্ট হ'ব লাগে অলপ ডাৰ্ক হ'ব লাগে ঠিক আছে কিন্তু বেছি মোটা হ'ব নালাগে তাৰমানে বেছি ডাঠ হ'লে আকৌ সেইটো এটা অশুভকাৰক হয় ভঙা চিঙা হ'ব নালাগে এইবিলাক আপুনি চাব লাগিব এতিয়া আপোনালোকৰ আয়ুস ৰেখাডাল কিয় চাব লাগে তাৰ কাৰণটো কৈ দিছোঁ আপোনালোকৰ আয়ুস ৰেখা যদি মজবুত হয় আপোনালোকৰ ক্ষেত্ৰত বুজা যাব যে আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত আছে বা বেমাৰ আজাৰৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ভুগিবলগীয়া নহয় এতিয়া বুজিব যে আপোনালোকে বহুত টকা কামালে দিয়ক বহুত টকা উপাৰ্জন কৰিলে কিন্তু আপোনালোকৰ যদি বেমাৰ আজাৰ হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ টকা পইচা জমা নহ'ব সা সম্পত্তি আহৰণ কৰিব নোৱাৰিব আপোনাৰ আনকি বেচাহে যাব চ' আপোনালোকৰ তৃতীয় টাইপটোৰ ক্ষেত্ৰত মই কৈছোঁ যে আপোনালোকৰ এই জীৱন ৰেখাডাল যদি মজবুত থাকে কোনো যদি কটাকটি নাথাকে বা অন্য ধৰণৰ কোনো ধৰণৰ আইলেণ্ডৰ বা দ্বীপৰ ফৰ্মেশ্যন হোৱা নাই এনেকুৱা ধৰণৰ কিছুমান মানে চাব লাগিব আপোনালোকৰ অশুভ চিহ্ন তাতে গঠন হোৱা নাই তাৰ লগত কোনো ধৰণৰ মানে বিশেষভাৱে এই দ্বীপ বা আইলেণ্ডৰ ফৰ্মেশ্যন হোৱা নাই আইলেণ্ড মানে মই এনেকুৱাকৈ দুটা এটা ভাগ হৈ কিনে আকৌ লগ লাগি যায় যিটো ৰেখাডালত সেইটো হৈছে আইলেণ্ডৰ ফৰ্মেশ্যন এনেকুৱাকৈ চ' আইলেণ্ডৰ ফৰ্মেশ্যন হোৱা নাই এইবিলাক ক্ষেত্ৰত বুজিব পাৰিব যে আপোনালোকে নিৰোগী যেতিয়া থাকিব এইটো আপোনালোকক টকা পইচা আহৰণৰ ক্ষেত্ৰত বা আপোনালোকৰ সা সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰতো সূচক হয় আপোনালোকৰ এইটো আছিলে তৃতীয় প্ৰকাৰৰ এতিয়া চতুৰ্থ ধৰণৰ যিটো আপোনালোকৰ যিটো হেল্পিং বুলি কোৱা হয় আৰু 4 নম্বৰ ধৰণৰ এই চতুৰ্থ ধৰণৰ আপোনালোকৰ চাব লাগিব যে হাতৰ আপোনালোকৰ কালাৰটো চাব লাগিব আপোনালোকৰ হাতৰ তলুৱাৰ এই অংশখিনি আঙুলি সহ আৰু আপোনালোকৰ গোটেইখিনি যদি অলপ স্লাইটলি পাতল পিংক কালাৰৰ হয় কিছুমানৰ বেছি গোলপীয়া হৈ যায় সেইটোও ঠিক নহয় লাইট পিংক একেবাৰে পাতল বৰণৰ যিটো গোলপীয়া ৰঙৰ হ'ব তেওঁলোকৰো আপোনালোকৰ নিশ্চয় স্বাস্থ্য ভালে থাকিব তাৰমানে তেওঁলোকৰ হাৰ্ট বা যিটো কাৰ্ডিয়াক এক্টিভিটি বহুত ভাল হয় আপোনালোকৰ হৃদয়ৰ বা আপোনালোকৰ কলিজাৰ যিটো স্পন্দন বা আপোনালোকৰ যিটো পাম্পিং হয় ব্লাড চাৰ্কুলেশ্যন বহুত ভাল আছে এইসকল ব্যক্তিয়ে অধিক কষ্ট কৰিব পাৰিব যাৰ হাৰ্টটো বহুত মজবুত থাকে এতিয়া এই চতুৰ্থ ধৰণৰ ক্ষেত্ৰত আপোনালোকৰ হাতৰ দুয়োখন হাতৰে চাব কালাৰটো যদি পাতল গোলপীয়া হয় বা যিটো লাইট পিংক কালাৰ বুলি কোৱা হয় ইংৰাজীত চ' এনেকুৱা ধৰণৰ হ'লে আপোনালোকৰ ক্ষেত্ৰতো বুজিব যে আপোনালোকৰ স্বাস্থ্য বহুত মজবুত থাকিব আৰু আপোনালোকে নিশ্চয় যথেষ্টখিনি ধন টকা পইচা অৰ্জনৰ ক্ষেত্ৰত ই সহায়ক
হ'ব এইটো আছিল আমাৰ চতুৰ্থ ধৰণৰ এতিয়া আহিছো পঞ্চম মানে এইবিলাক যিমান গৈ আছো যিমান কেইটা আপোনালোকৰ ক্ষেত্ৰত প্ৰতিফলিত হ'ব সিমানখিনি আপোনালোকে মানে বেছি ভাল বেটাৰ মানে ফল লাভ কৰিব পাৰিব তাৰ মানে মই ইয়াতে 8টা চিহ্নৰ কথা কৈ আছো 8 signs of money and wealth আপোনালোকৰ ক্ষেত্ৰত এতিয়া 5 নম্বৰ ক্ষেত্ৰত 5 নম্বৰটো চাব লাগিব আপোনালোকৰ হাতৰ তলুৱাত মাছৰ চিহ্ন কিছুমানৰ ক্ষেত্ৰত দেখিবলৈ পাৰিব যে এই কেতু অংশখিনিত এনেকুৱাকৈ আপোনালোকৰ মাছৰ চিহ্নৰ গঠন হৈছে তেওঁলোকে মানে জীৱনৰ এটা সময়ত এনেকুৱা যাব ফেজ যাব জীৱনৰ ধৰি লওক 2-4 বছৰ এনেকুৱা যাব যে যিটো সময়ত বহুত ধন টকা পইচা হঠাতে আহি যাব টকা পইচাৰ এওঁলোকৰ অভাৱ হ'ব নিদিয়ে এনেকুৱা ধৰণে মাছৰ চিহ্নটো সচৰাচৰ এডাল ৰেখা এনেকুৱাকৈ গৈছে আৰু এডাল ৰেখা এনেকুৱাকৈ গ'লে এইটো এটা মাছৰ চিহ্নৰে গঠন মই আকৌ কৈ দিছো আপোনালোকৰ এডাল ৰেখা এনেকুৱাকৈ সাপোজ গৈছে ইয়াতে এনেকুৱাকৈ আহি এইটো হ'ল আইল্যান্ডৰ ফৰ্মেশন কিন্তু এডাল ৰেখা এনেকুৱাকৈ গৈছে এডাল ৰেখা এনেকুৱাকৈ গৈছে ঠিক আছে নহলে বা কিছুমানৰ ক্ষেত্ৰত দেখিবলৈ পাব যে এডাল ৰেখা এনেকুৱাকৈ আহিছে আৰু এডাল ৰেখা এনেকুৱাকৈ আহি এনেকুৱাকৈ এডাল ছুটিও থাকিব পাৰে এডাল দীঘলও থাকিব পাৰে কথা নাই কিন্তু আপোনালোকৰ এনেকুৱা মাছৰ নিচিনা আপোনালোকৰ এইটো ধৰি লওক ফিছা আৰু ওপৰমুৱাকৈ মুখখন ওপৰমুৱাকৈ থকা এইখন হ'ল মুখ সো এনেকুৱাকৈ মুখখন ওপৰমুৱাকৈ থকা মাছৰ চিহ্ন যেতিয়া গঠন হ'ব এইটো আপোনালোকৰ মানে হঠাতে জীৱনত মানে ধন আগমনৰ সূচক হয় বিশেষকৈ কেতু পৰ্বতত থাকিলে তো এটো বহুত পজিটিভ সাইন বুলি কোৱা হয় টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ হঠাতে বহুত ধন টকা পইচা আপুনি মানে অৰ্জন কৰিব পাৰিব ঠিক আছে এটো আছিল পঞ্চম ধৰণৰ এতিয়া আহিছো আপোনালোকৰ 6 নম্বৰ টাইপটো 6 নম্বৰ টাইপটোৰ ক্ষেত্ৰত বা 6 নম্বৰ চিহ্নটো হৈছে আপোনালোকৰ কাৰণে এটো হৈছে মানি ট্ৰায়াঙ্গুলাৰ ফৰ্মেশন মই মানি ট্ৰায়াঙ্গুলাৰ বিষয়ে আগৰ ভিডিওটো জনাইছিলো আপোনালোকে নিশ্চয় তাৰে ভিডিওটো চাই লব তাৰে ফলাফল কেনেকুৱা হ'ব তাতে ডিটেইলছত মই ব্যাখ্যা কৰিছো এতিয়া আজিৰ এই ভিডিওটোত মই অলপ ছুটিকৈ কৈ দিছো আপোনালোকৰ জীৱন ৰেখা এনেকুৱাকৈ থাকিব আপোনালোকৰ হৃদয় ৰেখা থাকিব মস্তিষ্ক ৰেখা থাকিব ঠিক আছে সো আপোনালোকৰ ক্ষেত্ৰত চাব মই বাও হাততো দেখুৱাই দিছো জীৱন ৰেখা আপোনালোকৰ মস্তিষ্ক ৰেখা আৰু আপোনালোকৰ হৃদয় ৰেখা এনেকুৱাকৈ থাকিলে তাৰ পিছত আপোনালোকৰ ভাগ্য ৰেখাডাল সাপোজ এনেকুৱাকৈ ভাগ্য ৰেখাডাল আপোনালোকৰ ওপৰৰ পিনে এই মধ্যমা আঙুলিৰ পিনে গুছি গৈছে যিডাল ৰেখা এই তলৰ পৰাই হওক বা চন্দ্ৰ ক্ষেত্ৰৰ পৰা হওক কেতিয়াবা শুক্ৰ ক্ষেত্ৰৰ পৰা উঠি যায় বাৰু মুঠতে যিডাল ৰেখাৰ মূৰ ভাগটো বা ওপৰ ভাগটো আপোনালোকৰ মধ্যমা আঙুলিৰ তলৰ অংশখিনিত শেষ হ'ব সেইডাল হৈছে আপোনালোকৰ ভাগ্য ৰেখা বা শনি ৰেখা বুলি কোৱা হয় ইয়াকে কৰ্ম ৰেখা বুলি কোৱা হয় আপোনালোকৰ এই ভাগ্য ৰেখাডাল চাব লাগিব আপোনালোকৰ মস্তিষ্ক ৰেখা এই যিডাল দেখুৱাই আছো ইয়াতে এই মস্তিষ্ক ৰেখা পথালিকা থকা এইডাল ৰেখা চাব লাগিব আৰু এডাল হৈছে বুধ পৰ্বতলৈকে যোৱা ৰেখা এনেকুৱাকৈ বুধ পৰ্বতলৈকে যোৱা ৰেখাডালৰ ক্ষেত্ৰত আপোনালোকে দেখুৱাই দিছো মই বাৰু এটা বেলেগ কালাৰেৰে দেখুৱাই দিছো আপোনালোকৰ এই যিটো ট্ৰায়াঙ্গুলাৰ ফৰ্মেশন হ'ল ইয়াতে দেখিবলৈ পাৰিছে এইটো ট্ৰায়াঙ্গলক কোৱা হয় মানি ট্ৰায়াঙ্গল এনেকুৱা ধৰণে যেতিয়া এটা ত্ৰিভুজৰ সৃষ্টি হ'ব এইটো কোৱা হয় মানি ট্ৰায়াঙ্গল আৰু এই যিডাল বুধৰ ৰেখা এনেকুৱাকৈ যিসকলৰ হাতৰ তলুৱাত দেখা পাব যে এনেকুৱাকৈ এডাল ৰেখা ইয়াৰ পৰা ওলাই কিনে কেতিয়াবা জীৱন ৰেখাৰ পৰাও ভাগ হৈ ওলাই যায় কেতিয়াবা আধাৰ পৰাও আৰম্ভ হৈ ওলাই যায় মুঠতে যদি এনেকুৱাকৈ ক্লোজ ট্ৰায়াঙ্গল এটাৰ ফৰ্মেশন হয় সাপোজ ইয়াতে দেখিবলৈ পাৰিছে এনেকুৱাকৈ এটা ট্ৰায়াঙ্গলৰ ফৰ্মেশন হৈছে সো এনেকুৱা ধৰণে ভঙা চিঙা হ'ব নালাগে বা এনেকুৱাকৈ মানে মুখখন খোল খাই থকা হ'ব নালাগে এটো আৰু ট্ৰায়াঙ্গলত নপৰে ঠিক আছে কিন্তু মুঠতে আপোনালোকৰ যদি স্পষ্টভাৱে এটা ত্ৰিভুজৰ গঠন হৈছে এই সকল ব্যক্তিয়ে নিজৰ জীৱনকালত ব্যৱসায়ৰ জৰিয়তে বহুত ধন টকা পইচা উপাৰ্জন কৰিব পাৰে এওঁলোকৰ ক্ষেত্ৰত দেখা গৈছে যে এওঁলোকে উপাৰ্জনো বহুত কৰিব পাৰে আৰু লগতে তেওঁলোকে সেভিংসও ভালদৰে কৰিব পাৰে সেভিংসৰ ক্ষেত্ৰতো বহুত ভাল ফল তেওঁলোকে নিশ্চয় লাভ কৰিব পাৰিব এটো আছিল আপোনালোকৰ 6 নম্বৰ টাইপটোৰ ক্ষেত্ৰত ইয়াতে মই ক'লো যে আপোনালোকৰ বাও হাততো চাব পাৰে ইয়াতে এনেকুৱাকৈ এডাল ৰেখা গৈছে তাৰ পিছত আপোনালোকৰ এডাল বুধৰ ক্ষেত্ৰৰ পিনে এডাল ৰেখা গৈছে এইটো ট্ৰায়াঙ্গল যিটো ফৰ্মেশন হৈছে এই ট্ৰায়াঙ্গলটো হৈছে আপোনালোকৰ কাৰণে মানি ট্ৰায়াঙ্গল বুলি কোৱা হয় এই ট্ৰায়াঙ্গলটো মই আকৌ এবাৰ দেখুৱাই দিছো এই ট্ৰায়াঙ্গল যিটো ফৰ্মেশন হৈছে এটো মানি ট্ৰায়াঙ্গল বুলি কোৱা হয় এই মানি ট্ৰায়াঙ্গলটো যিমানে ডাঙৰ হ'ব সিমানে আপোনালোকে অধিক উপাৰ্জন কৰিব পাৰিব এই মানি ট্ৰায়াঙ্গলটো বেলেগ ৰেখা যদি এনেকুৱাকৈ কাটি যায় বা এনেকুৱাকৈ কাটি যায় এইটো অলপ অশুভ চিন্তক এইটো তাৰমানে আপোনালোকক মাজে মাজে টকা পইচাৰ যিটো অৱনমিত হোৱা বা সম্পত্তি বিক্ৰী যোৱা তাকো মানে দৰ্শায় আপোনালোকৰটো মানি ট্ৰায়াঙ্গল ফৰ্মেশন হলে যথেষ্টখিনি সম্পত্তি থাকিবই কিন্তু যিবিলাক অশুভ চিহ্ন থাকে অশুভ চিহ্নই আপোনালোকৰ সেই কোৱালিটিটো
অলপ ডিগ্ৰেড কৰাৰ সম্ভাৱনা থাকে। এতিয়া আহিছোঁ 7 নম্বৰ প্ৰকাৰটোৰ ক্ষেত্ৰত। 7 নম্বৰ প্ৰকাৰটো হৈছে আপোনালোকৰ ভাগ্য ৰেখাডাল চাব লাগিব। ভাগ্য ৰেখাডাল কিয় ইম্পৰ্টেণ্ট হয় মই আপোনালোকক ভালদৰে বুজাই দিছোঁ। দুখন হাততে চাব, আপোনালোকৰ বিশেষভাৱে সোঁ হাতত বেছি ইম্পৰ্টেণ্ট হয়। এইডাল হৈছে আপোনালোকৰ হৃদয় ৰেখা এনেকুৱাকৈ গৈছে, জীৱন ৰেখাডাল এনেকুৱাকৈ আহিছে, ছাপ'জ মস্তিষ্ক ৰেখাডাল এনেকুৱাকৈ গৈছে। এতিয়া যিডাল ৰেখা এই তলৰ পৰা উঠি এনেকুৱাকৈ আপোনালোকৰ চিধাকৈ যাব লাগে সচৰাচৰ, এনেকুৱাকৈ যদি উঠি আপোনালোকৰ এই শনি ক্ষেত্ৰ পিনে, এইখিনি হৈছে শনি ক্ষেত্ৰ, ঠিক আছে। মধ্যমা আঙুলিৰ তলৰ অংশখিনিৰ মানে শেষ হৈছে, এইডালে হৈছে আপোনালোকৰ ভাগ্য ৰেখা। এতিয়া ভাগ্য ৰেখাডাল যেতিয়া মজবুত থাকিব, মই বাকীকেইডাল ৰেখা বাৰু মচি দিলোঁ আপোনালোকৰ কনফিউজ নহ'বৰ কাৰণে। ইয়াৰ পৰাও বাওঁ হাততো এনেকুৱাকৈ দেখিবলৈ পাৰিব। এই ভাগ্য ৰেখাডাল বিভিন্ন স্থানৰ পৰা আৰম্ভ হ'ব পাৰে, ইয়াৰ পৰাও যাব পাৰে, ইয়াৰ পৰাও যাব পাৰে, এনেকুৱা ধৰণে বিভিন্ন স্থানৰ পৰা আৰম্ভ হ'ব পাৰে। মই আপোনালোকক দেখুৱাই দিছোঁ। সৰ্বসাধাৰণতে যিটো দেখা যায়, এনেকুৱা ধৰণৰ যদি ভাগ্য ৰেখা থাকে, এইডাল যদি স্পষ্ট হয়, চিধা হয়, কোনো ধৰণৰ কটাকটি বা ভঙা ভঙি এনেকুৱা ধৰণৰ বা ছিঙি যোৱা ধৰণৰ নহয়, তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব যে আপোনালোকৰ কনচেনট্ৰেশ্যন পাৱাৰটো বহুত ভাল থাকিব বা আপোনালোকৰ কৰ্মশক্তি বা কৰ্মোদ্যম বহুত মজবুত থাকিব। এতিয়া যিসকলৰ হাতৰ দুয়োখন তলুৱাতে এনেকুৱা স্পষ্টভাৱে ভাগ্য ৰেখাৰ ফৰ্মেশ্যন হৈছে, মই কিন্তু বেছিভাগৰ ক্ষেত্ৰতে দেখিছোঁ যে দুয়োখন হাতত নাথাকে। যিসকলৰ বাওঁ হাতত ধৰি লওক ভাগ্য ৰেখাডাল স্পষ্ট আছে, সোঁ হাতত নাই, তাৰমানে তেওঁ যিখিনি ধৰি লওক জন্মগতভাৱে গুণাগুণ পাইছিলে, তাৰে তুলনাত তেওঁৰ যিটো আৰ্জিত গুণাগুণ সেইটো অলপ দুৰ্বল হৈছে। কিছুমানৰ ক্ষেত্ৰত বাওঁ হাতত নাই কিন্তু সোঁ হাতত ফৰ্মেশ্যন হৈছে। সেইটো বুজিব পাৰিব যে তেওঁক ধৰি লওক সৰুতে সিমানখিনি ধৰি লওক কেনেকুৱাকৈ কি কৰিব লাগে, কৰ্মৰ ক্ষেত্ৰতে কিমানখিনি ফ'কাছড হ'ব লাগে, সেই শিক্ষাটো বিশেষ তেওঁ নাপালে। কিন্তু সোঁ হাতত যেতিয়া বাওঁ হাতত নাথাকিব, সোঁ হাতত ফৰ্মেশ্যন হ'ব, তেওঁ নিজৰ পুৰুষাৰ্থৰ বলত বা আধ্যাত্মিকতা, তেওঁৰ নিজৰ চ'ল পাৱাৰৰ বলত, তেওঁৰ নিজৰ আত্মশক্তিৰ বলত, তেওঁৰ চেষ্টাৰ বলত তেওঁ নিশ্চয় মানে ইনকামৰ ক্ষেত্ৰত বৃদ্ধি কৰিব পাৰিব। তেওঁ কৰ্মস্থানৰ ক্ষেত্ৰতো এইটো এটা ভাল সূচক, ভাল মানে ফলাফল সূচক। এইটো আছিলে আপোনালোকৰ 7 নম্বৰ। এনেকুৱা ধৰণৰ ভাগ্য ৰেখা থাকিলে আপোনালোকে নিশ্চয় লাভান্বিত হ'ব পাৰিব। এতিয়া আহিছোঁ 8 নম্বৰ টাইপ। 8 নম্বৰ টাইপ মানে এইটো শেষৰটো টাইপ। এতিয়া এই শেষৰটো টাইপত চাব লাগিব, আঙুলিকেইটা যেতিয়া আপুনি জাপ খুৱাই দিব, মানে লগাই দিব আঙুলিকেইটা, এনেকুৱাকৈ লগাই দিলে আঙুলিৰ এইবিলাক অংশত চাবচোন ফাঁক হৈছে নেকি বাৰু, বা আপুনি আন্ধাৰত চাবচোন, বিচ চাইডে এটা পোহৰ মানে ফ্লেছ, মোবাইলৰ ফ্লেছটো জ্বলাই কিনে আপোনালোকে চাব ফাঁকেৰে পোহৰ পাৰ হৈ আহিছে নেকি আঙুলিৰ এইখিনি অংশৰ মাজেদি। মই আপুনি চাব ইয়াতে এইখিনি অংশ, আঙুলিকেইটা জইন লগাই দিব দে, লগাই দি ওপৰৰ 4টা আঙুলি চালে হ'ল। ইয়াতে যদি ফাঁক নাথাকে, এইটোও বুজায় যে আপোনালোকৰ ধন নিশ্চয় জমা হ'ব, আপোনালোকৰ যিখিনি উপাৰ্জন হ'ব সেইটো আপোনালোকৰ নিশ্চয় জমাও থাকিব। কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে বহুত উপাৰ্জন কৰে কিন্তু জমা নৰয়। আপোনালোকে হস্তৰেখাৰ ক্ষেত্ৰত দেখিবলৈ পাৰিব তেওঁলোকৰ আঙুলিবিলাকত ডাঙৰ ডাঙৰ ফাঁক আছে। আঙুলিবিলাক যেতিয়া জইন কৰি দিয়া হয়, সচৰাচৰ ক্ষীণ মানুহৰ ক্ষেত্ৰত অলপ ফাঁক থাকিব পাৰে। যদি বেছি ক্ষীণ হয় তেতিয়াহ'লে ইমানখিনি এইটো ইম্পৰ্টেঞ্চ দিব নালাগে। কিন্তু সাধাৰণভাৱে যিটো ধৰি লওক অলপ হৃষ্টপুষ্ট হাত হয় বা মানে ধৰি লওক সুসংগঠিত হাত হয়, তেওঁলোকৰ ক্ষেত্ৰত চাব যে বিশেষভাৱে তেওঁলোকৰ যদি ফাঁক নাথাকে, তেতিয়াহ'লে তেওঁলোকৰ ধন টকা পইচা জমাও ৰ'ব। তাৰমানে এনেকুৱা ফাঁক থাকিলে এইটো টকা পইচাৰ অপচয়ক বুজায়। বা অলপ ধৰি লওক যিটো আপোনালোকৰ কেয়াৰলেছনেছ যিটো নেচাৰ হয়, মানে কিছুমানৰ ক্ষেত্ৰত দেখিবলৈ পাৰিব যে বহুত উপাৰ্জন কৰিছে, মান্থলি 50-60 হাজাৰ ইনকাম কৰিছে, কিন্তু মাহটোৰ শেষ হোৱাই নাই, তেওঁ আৰু টকা পইচাৰ কাৰণে মানে ধাৰ কৰিবলগীয়া হৈছে। এইবিলাক হৈছে মানে টকা পইচাৰ মানে যিটো অপব্যৱহাৰৰ লক্ষণ। চ' হাতৰ আঙুলিত ফাঁক থাকিলেও এইটো এটা অশুভ সূচক চিহ্ন। যদি আপোনালোকৰ হাতৰ আঙুলিকেইটা জইন কৰি দিয়াৰ পিছত, যিকেইটা এই 4টা আঙুলি মই যে দেখুৱাই আছোঁ, এই 4টা আঙুলি জইন কৰি দিয়াৰ পিছত যদি ফাঁক নাথাকে, সেইটো এটা ভাল লক্ষণ। টকা পইচা বা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি সূচক হয়। চ' আজিৰ এই ভিডিঅ'টোত আমি 8টা বিভিন্ন ধৰণৰ চিহ্ন বা লক্ষণ দেখিলোঁ হাতৰ ক্ষেত্ৰত। আপোনালোকৰ বিভিন্ন ক্ষেত্ৰ, বিভিন্ন ৰেখাৰ জৰিয়তে বুজিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।